দাদা হয় মই আপোনাৰ লোকেশ্যন আহি পালোঁ ঠিক আছে অঁ এতিয়া কি কৰিম বুলি ভাবিছা? দুদিন পিছতো কলেজ শেষ হ'ব। কিনো কৰিম দেউতাৰ পাণ দোকানখন আছে তাকে চলাম বুলি ভাবিছোঁ কি? তুমি পাণ দোকান চলাবা? পাৰিবা জানো? অংকত গাধা হ'ব পাৰোঁ কিন্তু যিখিনি নোৱাৰোঁ দেউতাৰ পৰা শিকি ল'ম কিন্তু তুমি এখন পাণ দোকান চলাই ঘৰখন চলাব পাৰিবা? ভাল চাকৰি এটা বিচাৰি আছোঁ যেতিয়ালৈকে নাপাওঁ দোকানখনকে চলাই থাকিব লাগিব ঠিক আছে তুমি যি ভাল দেখা ঠিক আছে মই যাওঁ হা ঘৰত বহুতো কাম আছে ঠিক আছে ভাই তই এতিয়া কি কৰিম বুলি ভাবিছ আৰে কিনো কৰিম আৰু পাপাৰ চাকৰি আছে টকা আছে কিনো কৰিম বহি বহি খাব পাৰিম পিছে তই কি কৰিম বুলি ভাবিছ কিনো কৰিম তই জানই মোৰ ঘৰৰ অৱস্থা দেউতাৰ অৱস্থাটো ইমান ভাল নহয় আৰু দোকানখনো ইমান ভালকৈ চলা নাই তাকে ভাবিয়ে পোৱা নাই মই কি কৰোঁ অঁ ৰচোন টি চাৰ্টটো ভাল লাগিছে ক'ত কিনিলি এইবাৰ পেহীয়ে মোক বিহুত গিফ্ট দিছিল আৰে এইটো বহুত ভাল লাগিছে জান মোকহে কোনো দিয়া মানুহ নাই লাগিব নেকি তোক দেই তোৰ টি চাৰ্টটো আকৌ মোক কিয় দিবি মোক দিলে আকৌ তই কি পিন্ধিবি আৰে ভাই মোৰ ঘৰত বেলেগ আছে নহয় একো নহয় ল আৰে নেলাগে অ' তোক ভাল লাগিছে ৰ মোৰ কাম এটা আহিল ঠিক আছে যা বাই মিণ্টু বহুত দিন তই পাৰ্টি দিয়া নাই আজি কিবা পাৰ্টি এটা দিব লাগিব অ বে বহুত দিন পাৰ্টিয়ে কৰা নাই আজিকালি পাৰ্টিয়ে কৰি দিওঁ ই চিপছটো কেলা ক'ত খুৱাব দে 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 হ'ব দে ইমান মোক লাজ নিদিবি ঐ কোনে কি খাবি ক মই ৰেচ খাম ভাই মই বিয়েৰহে খাম মোৰ পইচা কেনেকৈ উলিয়াওঁ চাবি নেকি চাওঁ হেল্ল' ক ঐ পিকিবি মই বহুত ডাঙৰ বিপদ এটাত পৰিলোঁ প্লিজ তই মোক হেল্প কৰ না আৰে ভাই তই চিন্তা নকৰিবি মই যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম মোৰ বাইকৰ ইনষ্টলমেণ্ট দিব পৰা নাই পুলিচ আহি ঘৰ পালেহি জাননে প্লিজ মোক হেল্প কৰ তই চিন্তা নকৰিবি ভাই মোক অলপমান টাইম দে মই যেনেকৈ নহওক কিবা এটা মেনেজ কৰিম ঠিক আছে ঠিক আছে মই কৈছিল নাই সি দিব বুলি মই যদি তাক টকাখিনি দি দিওঁ সি সময়ত ঘূৰাই দিবনে এসপ্তাহৰ পাছত মোৰ দেউতাৰো চিকিৎসা আছে থেই ময়ো যে কি ভাবি থাকোঁ সিটো মোৰ লগৰহে তাক বিচাৰিলেচোন টকাখিনি পাম ঐ ৰ সি ফোন কৰিছে হেল্ল' হেল্ল' তই এটা কাম কৰ মোৰ দোকানলৈকে আহি যা অঁ ঠিক আছে দে মই গৈ আছোঁ ঠিক আছে অঁ তহঁতি ইয়াত ৰ মই তাৰ পইচাটো লৈ আহোঁগৈ পইচা আহি গ'ল ভাই এই চিপছটো খুৱাব জানো আশা নাই আৰে খুৱাব টেনশ্যন নল'বি সিহঁতি দুটা নলাই গ'লে লগা বন্ধু নহয়
ঐ ৰাতিকে লগ পাম অঁ যাওঁতে লগ পাম চাওঁ ইফালে যা আহিলি এইখিনি ল তোৰ কাৰণে ৰেডি কৰি থৈ দিছোঁ ভাই তোক মই কি বুলি ধন্যবাদ দিম আৰে ভাই একো নাই তইতো মোৰ বন্ধুহে ন তোৰ দুখ মানে মোৰ দুখ অ' ভাই মই এতিয়া যাওঁ নহ'লে ইফালে দেৰি হৈ যাব আৰু টকাখিনি সোনকালে ঘূৰাবলৈ চেষ্টা এই কৰিম হ'ব একো নাই তই যা দে আহিছোঁ পিছে মিনটো তোৰ বন্ধু পিকেবি খবৰ কি থেই গুৱাহাটীৰ খবৰ লয় নেকি কোনোবাই এনেকৈ কিয় কৰনো বিপদ সময়ত সিয়ে হেল্প কৰেচোন অঁ তইচোন তাৰ পইচা দি মদ খাই আছ সেইবোৰ বাদ দে মই ক'ত থাকোঁ ক'ত নাথাকোঁ সেইবোৰ কিন্তু পিকেবি ক'ব নোৱাৰিবি দেই আৰে ভাই তই টেনশ্যন কিয় লৈছ এখন কাণেৰে শুনিলোঁ এখন কাণেৰে ওলালোঁ দে এতিয়া পাৰ্টি কৰ তাৰ পইচাই ঐ অৰ্পণ মিণ্টু ক'ত আছে তাক ইমান বিচাৰি ফুৰিছোঁ আৰু ফোন কৰিছোঁ ফোনৰ একো ৰেছপন্সে নাই আৰে সি ক'ত আছে মই কি জানিম তাৰ মই চাকৰ নহয় নহয় মিণ্টু ইয়াত ভাই তই মোৰ লগত এনেকুৱা কৰি বুলি মই ভুলতো ভবা নাছিলোঁ দেউতাৰ চিকিৎসাৰ কাৰণে থোৱা টকাখিনি তোক মই আনি দিছিলোঁ কিন্তু তই মোৰ লগত বিশ্বাসঘাতকতা কৰি বুলি মই ভবা নাছিলোঁ আৰু ঘৰটো গম পালে তোক মোৰ বন্ধু বুলি ক'বলৈ লাজ লাগিছে ছি হ'ব পিকেবি বহুত কথা শুনালি তই আৰু তোৰ নিচিনা এটা দুখীয়া ল'ৰা বন্ধু পাতি মই জীৱনত ডাঙৰ ভুল কৰিলোঁ মোৰ কাৰণে তোৰ দেউতা হেৰাইছে আৰু শুনি ল তোৰ জীৱনত আটাইতকৈ ভাল লগা বস্তুটো মই কাঢ়ি আনিম কি কৰ কৰি ল আৰু তোক টকা লাগে ঐ যাওঁ বল চোৱা পিকেবি তুমি কি কৰা মই নাজানো তুমি জানাই মই তোমাক কিমান ভাল পাওঁ তোমাৰ বাহিৰে মই বেলেগৰ লগত বিয়াত বহিব নোৱাৰোঁ ঐ মিণ্টু মজা চান্স এটা আছে কি তোৰ বন্ধু পিকেবি আৰু মেঘালী অতুল উদ্যান পাৰ্কত বহি আছে এইটোৱে সোণালী সুযোগ আৰু চান্স নাপাবি যা আৰে মজা মজা মই যাওঁ ঐ ৰ এতিয়া মই কি কৰোঁ চাই থাক আহা সোমাই আহা আণ্টি মই বেছি দেৰি নকৰোঁ আপোনাৰ লগত দুটামান জৰুৰী কথা আছিলে কোৱাচোন কি কথা আছিল আপোনাৰ ছোৱালী যে মেঘালী তাই এটা ভিক্ষাৰী আৰু বদমাছ ল'ৰাৰ লগত ঘূৰি ফুৰিছে আপুনি জানেনে কি আপুনি যদি বিশ্বাস নকৰে এইটো চাওক মই ভিডিঅ' কৰি লৈ আহিছিলোঁ দেখিলেনে আণ্টি এবাৰ ভাবি চাব আপোনাৰ ছোৱালীৰ জীৱনৰ কথা আৰু মই আহিছোঁ দিয়ক এই ল'ৰাটো আমাৰ ছোৱালীজনীৰ কাৰণে উপযুক্ত নেকি বাৰু
অ' ৰীতা শুনাচোন। অঁ কোৱাচোন পিকেবি দা। মেঘালী কি খবৰ? তাইচোন একো খবৰ খাতি নোপোৱা হ'লো। তাই বিয়া হ'ল নহয়, তুমি গম নোপোৱা নেকি পিকেবি দা? কি? তাই বিয়া হ'ল? অঁ তুমি গম পোৱা বুলিহে ভাবিছিলোঁ, আজি 2 মাহমানেই হ'ল। ঠিক আছে আমি যাওঁ। পিকেবি তই? তুমি ইয়াক কেনেকৈ চিনি পোৱা? ই মোৰ পুৰণি কালৰ বন্ধু, কিন্তু হ'ব মিণ্টু, তই আৰু বেছি কথা ক'ব নালাগে। মই যাওঁ, তহঁত দুটা ভালকৈ থাকিবি। পিকেবি শুনচোন।